নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি আমি কি কাম কৰিলোঁ আপোনালোকক দেখাই আছোঁ। বৰ্তমান এতিয়া আমি কামৰ জেগাতে আছোঁ। আমি আমাৰ কেবুলডাল ধুনীয়াকৈ আনি এতিয়া কানেকশ্যন কৰিব লৈছোঁ। কানেকশ্যন যিহেতু দুডাল তাৰ অলৰেডি কানেকশ্যন কৰা হৈ গ'ল। নেক্সট 3 নম্বৰডাল আমি কানেকশ্যন কৰিব লৈছোঁ। চেঞ্চবাৰত পেনেল বৰ্ডত অলৰেডি কানেকশ্যন হৈ গৈছে বাৰু, কিন্তু মই কানেকশ্যন কৰিবৰ কাৰণে প্লাষ্টিকটো অকণ হাৰ্ড আছে। আমাৰ কেবুলডাল 16ৰ হয়, যিহেতু তাঁৰ ওলায়, তাঁৰবোৰ এনেকৈ উলিয়াই মই কাটি দিছোঁ। কাটি দি কিনি ধুনীয়াকৈ টেপ মাৰি দিব লাগে, য'ত নেকি আপোনাৰ তাঁৰটো কাটি দিয়া হয়। মুকুতাই কিনি ধুনীয়াকৈ টেপটো মাৰি দিব লাগে। মই ধুনীয়াকৈ মাৰি দিছোঁ বাৰু, আপোনালোকে চাব পাৰে। চেঞ্চাৰটো আমি ধুনীয়াকৈ বহাই ল'লোঁ। চেঞ্চাৰটো এনেকৈ বহাই হৈ গ'ল। আমাৰ কেবুল টানিলোঁ এনেকৈ বহাই হৈ গৈছে বৰ্তমান। হঠাৎ মোৰ আঙুলিটো কাটিলে। আঙুলিটো কাটোতে মই ব্লেক টেপ মাৰি দিছোঁ, যিহেতু বেণ্ডেজ তাতে ওচৰৰ দোকানত নাপায় বাৰু। অকণমান মই গাঁৱৰ ভিতৰত আছোঁ। মই আমাৰ কেবুলডাল ধুনীয়াকৈ ওপৰৰ তাঁৰকেইটা মই কাটিলোঁ বাৰু। এতিয়া মই প্লাষ্টিকটো কাটি আছোঁ। প্লাষ্টিকটো কাটি থাকোঁতে ধৰক মই কেনেকৈ কাটিছোঁ আপোনালোকে চাব পাৰে ধুনীয়াকৈ। ওপৰৰ যিটো তাঁৰ হয়, তাঁৰটো আপোনালোকে অকণমান মুকুতাই দিব, আৰু প্লাষ্টিক যিটো থাকে প্লাষ্টিকটো ধুনীয়াকৈ ৰাউণ্ডকৈ কাটি দিব আপোনালোকে। প্লাষ্টিকটো কাটি থাকোঁতে আপোনালোকে সাৱধানে কাটিব অকণমান, যিহেতু মই ধুনীয়াকৈ ব্লেক টেপ মাৰিব লৈছোঁ। মই কেনেকৈ ব্লেক টেপ মাৰিছোঁ আপোনালোকে চাবচোন। আমাৰ কেবুলডাল য'ত নেকি তাঁৰটো মুকুতাই দিয়া হয়, তাতে ধুনীয়াকৈ ব্লেক টেপ মাৰি দিব আপোনালোকে, যিহেতু ডিজিট কানেকশ্যন হ'ব আমাৰ কেবুলডাল। আৰ্থিনৰ পাইপ আমাৰ অলৰেডি বহাই হৈ গৈছে। এতিয়া আমি তাঁৰডাল কেনেকৈ লৈ গৈছোঁ, ডিজিটোৰ ওচৰত লৈ যাব লাগিব, যিহেতু 3টা আৰ্থিন, 3ডাল তাঁৰ লৈ যাব লাগিব। ধুনীয়াকৈ তাঁৰটো এনেকৈ মই লৈ গৈছোঁ, যিহেতু অকণমান সময় লাগে। তাঁৰটো অকণমান যিহেতু কপাৰ তাঁৰ হয়, আৰু যিহেতু আমি এনেকৈ কামবোৰ কৰি গৈ আছোঁ। এতিয়া মই স্ক্ৰু আৰু তাঁৰ ধুনীয়াকৈ ফিনিচিং কৰিব লৈছোঁ। যিহেতু তাঁৰডাল অকণমান বেকা হৈ আছিলে, মই পোনাই লৈছোঁ বাৰু। আপোনালোকে চাব পাৰে ধুনীয়াকৈ। অলৰেডি এটা আৰ্থিন কানেকশ্যন কৰা হৈ গৈছে। নেক্সট 2 নম্বৰটো মই কানেকশ্যন কৰিব লৈছোঁ। বাকী লগৰজনে মোৰ নেক্সট 3 নম্বৰ আৰ্থিনটো যিহেতু পাইপটোৰ লগত কানেকশ্যন কৰি আছে। ডিজিৰ লগত এতিয়ালৈ বৰ্তমান কানেকশ্যন কৰা নাই, কানেকশ্যনটো কৰিম আৰু। এনেকৈ তাঁৰ দি বান্ধি দিব লাগে। যিটো কপাৰ তাঁৰ থাকেতো, কপাৰ তাঁৰটো এনেকৈ ধুনীয়াকৈ বান্ধি দিছোঁ মই। চেঞ্চবাৰত এনেকৈ বহাই হৈ গ'ল। আমাৰ কেবুল টানিলোঁ এনেকৈ বহাই হৈ গৈছে বৰ্তমান। মই 2.5 ৱায়াৰ এটা মই চলাই আছোঁ। কিয় কাৰণে চলাইছোঁ আপোনালোকে গম নাপায়। যিহেতু আৰ্থিনটো আমি কৰিছোঁ, আৰ্থিনৰ যিটো তাঁৰ, কপাৰ তাঁৰ যিহেতু তলেদি আহিছে, সেই তলেদি গুটকা স্ক্ৰু মাৰি কিনি বান্ধিবৰ কাৰণে মই তাঁৰটো মই বান্ধিছোঁ।